শিক্ষানীতিৰ আধাৰত আমি ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আমাৰ ধমধমা অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ যিসমূহ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতিত্বৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে সেই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আমি প্ৰতি বছৰে বিশেষ অভিনন্দন অনুষ্ঠিত কৰি আহিছোঁ আৰু সেই উদ্দেশ্যে আজি আমি ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই ধমধমা আঞ্চলিক কলেজৰ প্ৰেক্ষাগৃহত আমাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে কৃতিত্বৰে উত্তীৰ্ণ হৈ আমাৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে সেই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আমি আজি বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ অভিনন্দন অনুষ্ঠান শেষ হৈছে। এইবাৰ আমি প্ৰায় 70 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন প্ৰদান কৰিছোঁ। আমি মানে এটা কথা লক্ষ্য কৰিব লাগে যে আগৰ বছৰৰ তুলনাত এইবাৰ আমাৰ আগৰ কাট অফ মানে মাৰ্কটো একেই আছে, কিন্তু আগৰ বৰ্ষকেইটাৰ তুলনাত এইবাৰ যথেষ্ট পৰিমাণে আমাৰ অভিনন্দন প্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ মানে সংখ্যা মানে হ্ৰাস পাইছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগটোৰ কৰণীয় আছে বুলি আমি আচলতে ভাবোঁ। কি কাৰণত মেধাৱী ছাত্ৰ ছাত্ৰীৰ সংখ্যা এই বৰ্ষত কমিছে সেই বিষয়টো পুংখানুপুংখভাৱে অসম চৰকাৰৰ শিক্ষা বিভাগটোৱে আচলতে গুৰুত্ব প্ৰদান কৰি এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ক'ত কাৰণ আছে, কি বিষয়ত মানে অসুবিধা আছে, এই বিষয়সমূহ অসম চৰকাৰৰ শিক্ষা বিভাগটোৱে আচলতে গুৰুত্ব দিব লাগে।